এইবোৰ হৈছে গেলা মাছ লোডিং যাব, এইবোৰ গেলা মাছ লোডিং যাব। আৰু এইবোৰ চব লাইন চাহি আছে, ৰাইজে কাম লাগি আছে পুৰা, গাড়ীতে পুৰা কাম লাগি আছে দেই। এয়া হৈছে কিলি মাছ, আৰু এই কিলি মাছ আইচ দি পেকিং কৰিব এই বক্সত ৰখা হৈছে। এইবোৰ হৈছে মাৰ্কেট মাছ, মাৰ্কেটত যাব। আৰু ইয়াৰ লগতে ৰাইজ পেকিং কৰা আছে, আপোনাৰ চাই আইচ লৈ আহিছে। কি কাম লাগিছে ৰাইজে চোৱা। ইয়াৰ কেৰেলা হাৰবাৰ কি সুন্দৰ লাগিছে পৰিৱেশটো, নহয় জানো বাৰু? কি ধুনীয়া জেগাবোৰ চাওক। এয়া হৈছে আমাৰ কোম্পানী কামৰ জেগা। এইবোৰ আইচ দি পেকিং কৰি ৰখা হৈছে মাৰ্কেট মাছ, মাৰ্কেটত যোৱা হ'ব, পঠিয়া হ'ব, সেইবাবে পেকিং কৰি ৰাখিছে। ঠিক আছে বন্ধুসকল, কামৰ পৰা ছুটি কৰি আহি বজাৰ কৰিব আহিলোঁ। বিলাহী ধনিয়া পাত লৈ আহিলোঁ। আৰু ইয়াৰ কেৰেলা পৰিৱেশ চাওক, আপোনালোকক দেখাইছোঁ অলপ দৃশ্যবোৰ কি ধুনীয়া লাগিছে জেগাবোৰ। অলপ বেগকৈ দেখা যাব, এইবোৰ কিমান ওখ ওখ ৱাল আছে, কেৰেলা পৰিৱেশ। আৰু এই আপোনালোকক দেখাইছোঁ কামৰ জেগাবোৰ, নহয় জানো বাৰু? বৰ্তমান মই মাছৰ কামত আহি আছোঁ। আপোনালোক খোৱা বোৱা কৰিলে বাৰু? কমেণ্ট এটা কৰি জনাবচোন। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগে আপোনালোক নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি আশা কৰিছোঁ। বাই বাই।